নমস্কাৰ ৰাইজ, আজি আমি যাব আছো ককা দেউতা নাতি আৰু হাতী চাবৰ কাৰণে। তে বলক জলদি জলদি ৰেডি হৈ লওক। আৰু আমাৰ শ্ব'টো আছে ৰাতি গধূলি 8:30 বজাত। সেইকাৰণে বেছি ৰেডি চেডি নহওঁ আৰু এই ৰাতি মোক শুনি চাব ন, এনেই অলপমান জখনি হৈ যাম। তে বলক আমি চিনেমা চাবৰ কাৰণে যাওঁ। এতিয়া ধুনীয়াকৈ আহিমি বহি লৈছোঁ আৰু আজি পিছে মই বেলেদনত ফাৰ্ষ্ট টাইম চিনেমা চাবৰ কাৰণে আহিছোঁ। রই রই বাজে দেখুন রই 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 চাল চিঙিবি কাৰ কাণত কথা পেলাবি। আৰু আপোনালোকে মোৰ ভইচটো ইগন'ৰ কৰিব দিয়ক, মোৰ বহুত বেছি জ্বৰ হৈছে, হ'লেও মানে চিনেমা চাওঁ একদম হেঁপাহ, সেইকাৰণে জ্বৰৰ গাহেতিও চিনেমা চাবৰ কাৰণে আহিছোঁ। আৰু বেলালোনত চিনেমা চাই বাৰু ঠিক ঠাকে লাগছি। বাকী মোৰ পাৰ্চনেল ফেভাৰিট হল হৈছে ৰঙীয়া চিনেমা হল। এতিয়া চবেই বোলে একবাৰ বাহিৰত যায়, মই তাহাঁতৰ লগত একবাৰ বাহিৰত গ'লোঁ আৰু ধুনীয়াকৈ দুখনমান ফটো চটো উঠিলোঁ। বাকী ফটো উঠিব বহুত দিগদাৰ হৈছে, কাৰণ বহুত মানুহ হৈছে এইখিনি টাইমত। আৰু এইটো টেলিফোন আপোনালোকৰ মনত আছে না, আগৰ চিনেমাবিলাকত এই টেলিফোনটো প্ৰায় দেখাইছিল, আৰু এইটো টেলিফোনত মোৰ কথা পাতিব বহুত ইচ্ছা আছিল। এতিয়া কথা পাতিব নহ'লেও ফিলটো কিন্তু পূৰা ল'ব পাৰিছোঁ। এতিয়া পিছে চিনেমাখন শেষেই হ'ল, ভালো লাগিলাক চাই কিনে। আৰু ইটা বাজিছে ৰাতি 11:30, আৰু ইটাৰ একদম নলবাৰীখন পূৰা শান্ত হৈছে, আৰু এইখিনি টাইমত ফুৰি বিৰাট বেছি ভাল লাগে। বাকী আপোনালোকে চিনেমাখন চালাক নে নাই?